আজিৰ ভিডিঅ'টো কোনো एंटरटेनमेंट নহয় এটো এটা বহুত সিরিয়াস টপিকৰ ওপৰত আজি ক'ব গৈ আছো। फ्रेंड्स हम लोग जा रहे हैं चाइना बॉर्डर पालीन कोलोरियांग और रोड जो है वो नहीं है, फिर भी इन रोडों के सहारे हमें वहाँ तक पहुँचना है क्योंकि एक जगह पर आने के बाद में रोड ख़त्म हो जाती है, उसके बाद में ऐसे ही पहाड़ों के बीच में से हमें जाना होता है। और ये हमारा ट्रक है जिससे हम लोग जा रहे हैं, तो बढ़िया है। आप उधर मस्त रहिए, हम लोग इधर देश के लिए कुछ ना कुछ कर रहे हैं। आप लोग भी उधर थोड़ा सा चाइना के ऐप को डिलीट करो यार, बायकॉट करो उनका और उनके प्रोडक्ट्स को भी बायकॉट करो यार। मतलब कि हम लोग इधर देशभक्ति जगाओ अपने दिल में, हम लोग भी देशभक्त की तरह यहाँ पे हैं। इतनी टफेस्ट प्लेस पे हम लोग ड्यूटीज़ कर रहे हैं। आप घर में रह के उंगलियों से तो उसको बायकॉट कर सकते हो ना, करो यार, अच्छा लगेगा हमको भी, हमारी भी हेल्प होगी। কাৰ বাবে আছে তেওঁলোকে তাত ইমান কষ্ট সহ্য কৰি যে আছে, ইমান ৰ'দে বতাহে ঠাণ্ডায়, কেৱল আমাৰ বাবে আছে। তেওঁলোকতো মানুহে হয় ন, তেওঁলোকৰো ইচ্ছা আছে আমাৰ নিচিনা ঘূৰি ফুৰিবৰ কাৰণে, আমাৰ লগত নিজৰ পৰিয়ালৰ লগত সময়বোৰ অতিবাহিত কৰিবৰ কাৰণে, কেৱল আমাৰ বাবে আছে। তেওঁলোকৰো মন যায় সকলো কৰিবৰ কাৰণে, বাট কাৰ বাবে আছে? দেশৰ সুৰক্ষাৰ বাবে, দেশৰ নাগৰিকৰ সুৰক্ষাৰ বাবে তেওঁলোকে ইমান দিন ৰাতি কষ্ট কৰি, ইমান কষ্টৰে তেওঁলোকে তাত সীমাত নিজৰ ডিউটি কৰে আৰু কিছুমানে হতাহতিৰ ফলতে নিজৰ জীৱনৰ বলিদান দিব লগা হয়। বাট আমাৰবোৰতো টেনশ্যনেই নাই, খাইছোঁ বৈছোঁ, লকডাউনত এনজয় কৰিছোঁ। আৰু আপোনালোকে জানেই যে মেক্সিমাম চাইনাৰ প্ৰডাক্ট আমি ইউজ কৰি থাকোঁ, মোবাইল ফোনতে হওক, শ্বপিঙৰ সামগ্ৰী হওক, এপছেই হওক, বা আমাৰ টিকটক, চাইনিজ বহুত এপ আছে ন, সেইবোৰ আমি ইউজ কৰোঁ। ইমানেই ইউজ কৰোঁ নক'ব আৰু, দিন ৰাত মানে চাইনাক ধনী কৰি আছোঁ সেইবোৰে। সেইবোৰ ইউজ কৰি, সেইবোৰ কিনি আমি চাইনাক ধনী কৰি আছোঁ, আৰু সেই টকাৰ ইহঁতে ৱেপেন বনাই আমাৰ দেশৰ সেনাৰ ওপৰত তেওঁলোকে গমেই পাইছে কি ক'ব বিচাৰিছোঁ। দেশৰ বাবে কিবা এটা কৰোঁ আহক, যেনেকৈ সুৰক্ষা কৰিছে আমাৰ ভাৰতীয় সৈন্যসকলে, ঠিক তেনেদৰে আমিও ঘৰতে বহি কিবা এটা দেশৰ কাৰণে কিবা এটা কৰোঁ আহক, চবেই কৰোঁ। আমি কৰিব পাৰিম সেইটো, কাৰণ ধৰক এতিয়া আমি মেক্সিমাম যি প্ৰডাক্ট বা সামগ্ৰী ব্যৱহাৰ কৰি আছোঁ, সকলোবোৰ কেৱল সিমান চাইনিজ প্ৰডাক্টেই হয়। ধৰক মোবাইলৰ পৰা আৰম্ভ কৰি কাপোৰ পিন্ধা কিছুমান সামগ্ৰী, লগতে এপছ, মোবাইলৰ যোনবোৰ এপ সেইবোৰ জানেই, টিকটক এপ, এইবোৰ আৰু বহুতকেইটা এপ আছে, মই আপোনাক দেখাই আছোঁ স্ক্ৰীণত। তো এইকেইটা এপ আপোনালোকে আনইনষ্টল কৰি দিয়ক, সেইটো পাৰিব আপোনালোকে। মোবাইলত অপশ্যন আছে, আঙুলিটোতো কেৱল আঙুলিটো দিব লাগে, সেইখিনিও যদি আপোনালোকে কৰিব নোৱাৰে আৰু কি দেশৰ সৈনিকৰ বাবে কি কৰিব আপোনালোকে, দেশৰ বাবে কি কৰিব পাৰিব? গতিকে মোৰ এটাই প্ৰাৰ্থনা, আপোনালোকে বেছি কৰিব নালাগে, কিনিলে চাইনাৰ বস্তু, আৰু সেইকেইটা ভাঙিব নালাগে, কাৰণ আপুনি কষ্ট ধৰণেৰে লৈছে। গতিকে নেক্সট টাইম যি লয় বা যি ল'ব বিচাৰিছে, সেইকেইটা চাইনাৰ পৰা একেবাৰে নিকিনিব। সেইটোৱে কাৰণ চাইনাক আমি পইচা দি ৰজা কৰিছোঁ, আৰু সিহঁতে আমাৰ সৈনিকসকলক ওপৰত অত্যাচাৰ কৰিছে। এইটোতো কমচে কম অলপতো লাজৰ বিষয় হ'ব লাগে, এইবোৰ বস্তু কিনাৰ আগত এবাৰ ভাবি চাব। গতিকে বেছি কষ্ট নহয়, আঙুলিটো আছে, আঙুলিটোৱেদি আনইনষ্টল কৰক এপছবোৰ, আৰু তেওঁলোকৰ প্ৰডাক্টবোৰ যি কিনিলে নেক্সট টাইম আৰু প্ৰডাক্ট কিনিব আপোনালোকে ভাবিব নালাগে। যি ৱেবছাইটৰ পৰা আপোনালোকে শ্বপিং হওক, কিবা হওক, সেইবোৰ কৰে, সেইবোৰ আৰু কৰিব নালাগে। সিমানেই কৰকচোন আমাৰ দেশৰ সৈনিকসকলৰ বাবে, তেওঁলোকৰ বাবে, দেশৰ বাবে, এইখিনিতে আপোনালোকে কৰিব পাৰে। জয় হিন্দ।